পচুৱাই লাজৰ আচৰ উৰুৱাই ফাগুনৰে যায় নীলাজ পচুৱাই লাজৰ আচৰ উৰুৱাই পলাশ মদাৰে চাই মোলে হাঁহিলে চকু টিপিয়াই ফাগুনৰে যায় নীলাজ পচুৱাই লাজৰ আচৰ উৰুৱাই তুমি আহিবা বুলি ৰৈ আছো মই স্নিগ্ধ জোনাকহাৱতী তুমি আহিবা বুলি ৰৈ আছো মই স্নিগ্ধ জোনাকহাৱতী বাসন্তী মন মোৰ অতি ভাহি যায় বাসন্তী মন মোৰ অতি ভাহি যায় তোমাৰ কথাকে কৰি ফাগুনৰে যায় নীলাজ পচুৱাই লাজৰ আচৰ উৰুৱাই আলসুৱাই হৃদয় বলকাই সৰগী সপোন ৰচি আলসুৱাই হৃদয় বলকাই সৰগী সপোন ৰচি তোমাৰ ছবি আঁকি মন সাগৰত ভেঁচি যাম নিশাহি হৰা পাতৰ অশ্ৰু নিহাৰি হৰা পাতৰ অশ্ৰু নিহাৰি ফাগুনেও মোক সুধিছোঁ স্বপ্নই মেলিবলৈ থৈ স্বপ্নই মেলিবলৈ থৈ ফাগুনৰে যায় নীলাজ পচুৱাই লাজৰ আচল উৰুৱাই পলাশ মদাৰে চাই মোলে হাঁহিলে চকু টিপিয়াই ফাগুনৰে যায় নীলাজ পচুৱাই লাজৰ আচল উৰুৱাই গানটো আজি অনুষ্ঠানটো কবি হীৰেণ ভট্টাচাৰ্যৰ উপজাৰ দিন হিচাপে আমি পশ্চিম নলবাৰী কবি সন্মিলন আৰু জ্ঞানদানী নাট্য সমাজ সহযোগত আজি অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে লগতে মই লিখা গীত এটা আৰু প্ৰণয়ভূষণ শৰ্মা তেখেতে সুৰাৰোপিত কৰা আৰু আস্থাজিতা ডেকাই কণ্ঠদান কৰা গীত এটা উন্মোচন হৈ গ'ল আমি তালুকদাৰ ক্ৰিয়েশ্যন বুলি মোৰ এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলত আমি গানটো দিম আজিকালি ভিতৰত দিম আপোনালোকে পাব চবেই পাব অনুগ্ৰহ কৰি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতলৈ মোক কাম কৰি যোৱাত আমি আটাইকে কাম কৰি যোৱাত আপোনালোকে উৎসাহ প্ৰেৰণা দিব এই বুলি এটা আমাৰ আপোনালোকৰ প্ৰতি অনুৰোধ আৰু ভৱিষ্যতৰ কাম আমি কিবা কিবি হাতত লোৱা আছে
বহুত পৰিকল্পনা আছে, এইটো হয়তো খোলাকৈ আজিয়ে নকওঁ যেনিবা। কামখিনি কৰাৰ বাবে আপোনালোকে আমাক প্ৰেৰণা দিয়ক, আমাক আগবাঢ়ি যোৱাত সহযোগ কৰক। কাম বুলি ক'লে এতিয়াও ষ্টুডিঅ'ত আমাৰ গান সোমাই আছে। অচিৰেই আকৌ এটা আস্থাজিতা ডেকাৰ কণ্ঠতে মই লিখা গান এটা, প্ৰণয়ভূষণ শৰ্মাদেৱে সুৰাৰোপিত কৰা আন এটি গান অচিৰেই আমি পাঠক সমাজলৈ আগবঢ়াই দিব পাৰিম। যদি এই গানটো পাঠক সমাজে ভাল পায়, যদি এই গানটো পাঠক সমাজে ভাল পায়, আমাক প্ৰেৰণা দিয়ে, আমাক উৎসাহ দিয়ে, আমি আগলৈ আকৌ কাম কৰি যাম। দিলীপ দাই যেতিয়া মোক গানটো দিলে, তেতিয়া ফাগুনৰ মানে যিটো চিটুৱেশ্যনত লিখা গীত, মই গানটো চাই বহুত ভাল লাগিল আৰু সেইমতে মই সুৰটো তেনেকৈ বনালোঁ। গতিকে গানটো যথেষ্ট ভাল লাগিছে। ইয়াৰ পিছত আৰু দিলীপ দাৰ ছেকেণ্ড ষ্টেপ মানে হৃদয় সাগৰত বুলি এটা গীত, হৃদয় জলধিত, সেই গীতটোৰ সুৰ কৰিছোঁ মই। এই গীতটো এটি মোৰ 3টা গীত মই মানে বনালোঁ। এটা মোৰ নিজৰ লিখা, মিউজিক কৰা আৰু সুৰ কৰা গীত এটা আগতে মোৰ উন্মোচন হৈ গৈছে। এইটো মোৰ এই দিলীপ দাৰ গানটো ছেকেণ্ড, আৰু এইটো এটা আন এটি গীত, তৃতীয় গীত এটা আমাৰ ষ্টুডিঅ'ত সোমাই আছে আৰু এইখিনি। আৰু ভৱিষ্যতে কেনেকুৱা কি কৰিব পাৰোঁ চাব লাগিব আৰু। হয়, মই দুয়োগৰাকীকে বহুত বহুত ধন্যবাদ যাচিছোঁ এই গীতটি মোক গাবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে। আৰু মোৰ লগত যিখিনি তেওঁলোকে লাগি দিছে তাৰ কাৰণেও মোৰ দেউতাকো ধন্যবাদ যাচিছোঁ। আৰু ফাগুনৰ দিনতে মানে এই ভিডিঅ'টো কৰাৰ কথা আছিলে, কিন্তু কিবা সমস্যাৰ কাৰণে কৰা নহ'ল। পিছে ভিডিঅ'টো আপোনালোকে খুব ভালকৈ আদৰি ল'ব বুলি আশা কৰিছোঁ। এইখিনি, ধন্যবাদ।